খবৰ সকলোৰে আমাৰ বৰ্তমান ভালেই বাৰু কালি আহিলোঁ ঘৰলৈ সো আজি ভাবিছোঁ আপোনালোকক মই যোৱাবাৰ কৈছিলোঁ আকাশীগংগা যোৱা কথা সো আজি বলক তেনেহ'লে আমাৰ ওচৰতে হয় ঘৰৰ ওচৰতে হয় ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ বহুতো লোক বাৰু আহিছে আকাশীগংগালৈ যিসকল নাই অহা তেওঁলোকে চাই পেলাই যাতে আহিব পাৰে ধুনীয়া জেগা বলক আৰম্ভণিৰ পৰা আপোনালোকক মই সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম সো মোৰ তেনেহ'লে ছেফ সুকন্যা ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটো প্লিজ লাষ্টলৈকে চাব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈতো একেবাৰে নাপাহৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে যাতে প্লিজ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিহে যায় আজি তাতে নতুন গাড়ী লোৱাৰ পিছত ঘৰলৈ দ্বিতীয়বাৰ আহিছোঁ সো ভাবিছোঁ তাতে এগছ চাকিও দি আহোঁ আৰু আপোনালোকক মই গোটেইখিনি দেখুৱাবলৈও চেষ্টা কৰিম সো তেনেহ'লে আহক আৰম্ভ কৰোঁ আৰু এয়া মই ওলাই গৈ এয়া আমি ওলাই আহিলোঁ গোটেইকেইটা দেখা কোৱা হাই কোৱা ঠিক কৈ দিয়া বাই 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 দেখিছেনে ওলাই আহিছোঁ সো বলক তেনেহ'লে আপোনালোকক দেখুৱাওঁ গোটেইখিনি পাম আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান হয় নেকি ন 3 কিলোমিটাৰ হয় আমাৰ ঘৰৰ পৰা সো এয়া আহি আছোঁ পামেই এতিয়া গেটটো এতিয়া ৰাইট চাইডে অকণ সোমাই যাম আৰু গেটটো আকাশীগংগা শ্ৰী শ্ৰী আকাশীগংগা শিৱথান বলক আৰম্ভণি কৰোঁ ধুনীয়া হ'ল আজিকালি দেই ন আগতে অকণ বেয়া হৈছিলে ভাল কৰিলে মানুহ আছে গাড়ী ৰাখি থৈছে বৰ ভাল লাগে পাহাৰীয়া জেগা এইবিলাক দোকানবিলাক হোটেল মেলা হ'লে ইয়াতে বহুত মানুহে হয় বাৰু আৰু পিকনিকৰ টাইমতো এভেইলেবল অঁ এইখিনিতে থৈ দিয়া ৰেখা জেগা এয়া দেখিছে পানীৰ চাউণ্ডটো ইয়ালৈকে আহি আছে এতিয়া আপোনালোকে শুনা পাইছে নাই নাজানো চাওক কিমান ধুনীয়া এয়া এইবিলাক জেগাতটো মেলা সময়ত আৰু যেতিয়া পিকনিক সময় হয় মানুহ গাড়ী ৰাখিবলৈ জেগা নাথাকে তো আপোনালোকক দেখুৱাই দিছোঁ মই জেগাখন আমাৰ ইহঁতকেইটা ৰৈছে এইবোৰ দোকান তাকে কিনি লওঁ এয়া এনেকৈ ওচৰতে চব দোকান থাকে আহিলে ইয়াতে কিনি ল'ব পাৰে সকলো বস্তুৱেই থাকে নাৰিকল কল আৰু কল দিলেতো বান্দৰ বহুত আছে চবেই এচাৰিডাল হাতত ল'বই লাগিব নহ'লে হাতৰ পৰাই লৈ যায়হি মই থালিখন ল'লোঁ চ' এতিয়া চাকি দিওঁগৈ জ্বলাই পেলাই আপোনালোকক গোটেইখিনি দেখুৱাই আছে চাকি দি লওঁ চাই থাকক দিদু এইফালে চা আমি আজি শ্ৰী বাবা মন্দিৰ আহিছোঁ এইটো সন্মুখ পাইছোঁহি ইয়াতে এতিয়া আমি সোমাম এয়া চব দেখাই থাকে জোতা চেণ্ডেল ইয়াতে ৰখা চ' হ'লেও এয়া ইয়াতে কিবা ভাওনা চাওনা হ'লেও এইখিনিতে হয় অতিথি ঘৰো আছে ত' আমি সোমাই লওঁ
এয়া চাওক ধুনীয়াকৈ পাৰ্ক এখনো আছে ইয়াতে মানুহ আহিলে বহে ইয়াৰ ভিতৰ যিটো সোমাই যোৱা এইখন মেইন অতিথি ঘৰৰ কাৰণে সেয়াও ৰাখিছে আহিলে ইয়াৰ নামঘৰ বৰ ধুনীয়া লাগে পানীৰ চাউণ্ডটো শুনিছেনে আপোনালোকে বাৰু সেইখিনিত আজি মংকি নাই এনেই কল আনিবই নোৱাৰি মানে একদম পুৰা আহি এইফালে যাব লাগিব হা এইয়া চাওক এইখিনিতে এয়া শিৱ বাবা ধুনীয়া মূৰ্তিটো ৰাখিছে ইমান ধুনীয়া লাগে বৰ ভাল লাগে ইয়ালৈ আহি গ'লে পবিত্ৰ পবিত্ৰ লাগে নিজকে কৰোণা সেইকাৰণে মানুহ অলপ কম হৈছে এইটো চাওক ৱাটাৰফলটো দেখিছে দেখুৱাম বাৰু তললৈ গৈ এইয়া মেইন মন্দিৰ দুখন সেয়া এনেকৈ আমি এইটো ৰাস্তা দি আহিলোঁ খালি সোমাই গৈছোঁ এইটো ৱাটাৰফলটো পানীৰ ওচৰলৈ আহিছোঁ ইয়াতে ভৰি ধুম চ' দেহা লাহে লাহে দেই পাপা যোনফালে গৈছে সেইফালে ব'লা চাওক ৱাটাৰফলটো চ' ইয়াতে আকাশৰ পৰা পানীখিনি পৰে কাৰণে ইয়াৰ নামটো আকাশী গংগা হৈছে মই বিশেষ ইমান নাজানো হ'লেও যিকণ জানো আপোনালোকক জনাইছোঁ ত' বৰ ভাল লাগে এয়া পানীলৈ ব'লা দেহাই বোলে ভৰি ধুৱে ত' ধোৱা 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 ইমান ধুনীয়া আকাশী গংগা ৱাও পৰিবা হ'ল ধুলা মই এবাৰ এইয়া অকণমান ভৰিটো ধুই দিছোঁ পানীখিনি ইমান ঠাণ্ডা বৰ ভাল লাগে পাৰও বহুত আছে বান্দৰো বহুত আছে কিন্তু আজি কিন্তু বান্দৰ এটাও নেদেখিলোঁ এনেই ফল মূল একো আনিবই নোৱাৰি একদম জাপ মাৰি ধৰে ফল মূল কিবা আনিলে আগলৈকো কৈ থৈছোঁ লগত লাঠি এডাল লৈ আহিব ব'লা হৈ গ'ল দৰ্শন কৰি এতিয়া ঘৰলৈ যাওঁ
আহিব আপোনালোকো সকলোবিলাকতো মই কৈছোৱেই চ' এতিয়া আমি গৈ থাকোঁ কোন বান্দৰ দেখিলা গুচি গ'লগে আমি ঘৰলৈ যাওঁ গৰুটো খুচি পাব ন আমি দৰ্শন কৰিলোঁ এতিয়া যাওঁ আপোনালোকে আহিব বহুত ভাল লাগে আমি যাওঁ আৰু এইখিনিতে ভিডিঅ'টো সামৰোঁ বাই বাই চ' ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' ইমানতে সামৰোঁ বাই বাই